নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা জুতি লগা নৰসিংহৰ ৰেচিপি বনাই দেখুৱাম। আৰু তাৰ বাবে লৈছোঁ অলপমান নৰসিংহ, দুটা আলু, নহৰু, জলকীয়া আৰু আদা। আৰু এয়া মাছ কেইপিচমান ফ্ৰাই কৰি লৈছোঁ মই। আলুকেইটা ভালদৰে বাকলি গুচাই ল'লোঁ আৰু এয়া পিঁয়াজ আৰু জলকীয়াও ভালদৰে ধুই ৰেডি কৰি লৈছোঁ। আৰু এইখিনি সকলো মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এতিয়া এখন কেৰাহীত অলপমান মিঠাতেল গৰম হ'বলৈ দি ইয়াতে কাটি ৰখা পিঁয়াজ, নহৰু, জলকীয়া, আদা দি দিছোঁ। আৰু এই সকলোখিনি যেতিয়া ৰঙচুৱা হ'ল, ইয়াতে মই কাটি ৰখা আলু কেইপিচ দি দিছোঁ। আৰু ইয়াতে দিছোঁ অলপমান নিমখ আৰু দিছোঁ অলপমান হালধি। আৰু এইখিনি অলপ সময় লৰুৱাই লৈ ইয়াতে মই ঢাকন মাৰি সিজিব দিছোঁ। আলুবোৰ যেতিয়া সিজিবলৈ ধৰিলে, ইয়াতে মই কাটি ৰখা বিলাহী কেইপিচো দি দিছোঁ আৰু অলপমান লৰুৱাই দিছোঁ। আৰু ইয়াতে মই দিম কাটি ৰখা নৰসিংহখিনি। আৰু এই সকলোখিনি অলপমান ভাজি লোৱাৰ পাছত ইয়াতে মই এড কৰিম পানী। জোখমতে পানী দিয়াৰ পাছত ইয়াত মই ঢাকোন মাৰি এতিয়া অলপমান উতল আহিবলৈ দিম। যেতিয়া উতলিব আৰম্ভ কৰিলে, ইয়াতে মই ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি দিম এতিয়া। মাছ কেইপিচ দিয়াৰ পাছত এতিয়া মই আকৌ উতলিবলৈ দিছোঁ। প্ৰায় 10 মিনিটমান উতলিবলৈ দিয়াৰ পাছত এয়া মই এতিয়া ৰাখি থৈছোঁ আৰু হৈ গৈছে এয়া মোৰ নৰসিংহ আৰু মাছৰ জোল। এই আঞ্জাবিধ খাবলৈ যেনেকৈ সোৱাদ লগা হয়, স্বাস্থ্যৰ বাবেও বহুত উপকাৰী। আপোনালোকে এবাৰ বনাই খাই চাব। ধন্যবাদ।